যোৱাকালি মোক মানুহ এগৰাকীয়ে সুধিলে যে তুমি নিজকৈ কেনেকে ইমান সজাই পুৰাই আৰু ভালকে ৰাখা। তেতিয়া আকৌ মোৰ মনলৈ এষাৰ কথাই আহিছে যে নিজৰ কাৰণে সময় উলিয়াবলেও কি ভাবিব লাগিব নেকি? আমিতো প্ৰথমতে মোৰ হিচাপে নিজকে প্ৰথমতে ভাল পাব লাগে আৰু তেতিয়াহে আমি বেলেগক ভাল পাব পাৰিম, নহয় জানো? এতিয়া পিছে ৰেডি হৈ আছো, আজি বোলো অলপমান ফাষ্ট ফুড খাই আহোঁ, কাৰণ মইতো এতিয়া মাছ মাংস নাখাওঁ, গতিকে অকণমান বেছিকে ক্ৰেভিং হৈ আছিলে আৰু সেইকাৰণে প্ৰথমতে মই পালোগে ফেন্সি। 2-3টা মান বোলো বজাৰ কৰি লওঁ। আৰু বহুত লোকে সুধি থকা বাবে কৈছো মই গুৱাহাটীত ফুৰিবলৈ অহা নাই, মই 2টামান বিশেষ কামত আহিছো, কাৰণ মই চাগে এতিয়া গুৱাহাটীৰ নতুন বাসিন্দা। তো 2টামান কাম আছিলে, সেয়াকে কৰিবলৈ আহিছিলো। এতিয়া পিছে দেখিছা নহয়, চাওমিন ৰোল সকলো খাইছো, কিন্তু ভেজ খাইছো আৰু বহুতো সোনকালে মোৰ মানুহজনৰ পৰিয়ালৰ সকলোকে তোমালোকক দেখাম আৰু তোমালোকক চিনাকিও কৰাই দিম। এতিয়া পিছে বজাৰ কৰি ঘৰ সোমালোহি। আজিলৈ তেন্তে আহিছো।